আমি দৰংগাজুলি দ্বিতীয় ব্লক কমিটিৰ ফালৰ পৰা আমাৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশত আজি 22 তাৰিখে উগ্ৰপন্থীৰ হাতত মৃত্যু হোৱা একেসকলৰ শান্তিৰ কাৰণে একেসকলৰ সদ্গতিৰ কাৰণে আৰু লগতে সন্ত্ৰাসবাদীক যাতে নিপাত যায় ইয়াৰ কাৰণে আমি ইয়াত আজি একেসকলৰ স্মৃতিত যিসকল শ্বহীদ হৈ গ'ল একেসকলৰ স্মৃতিত আজি বন্তি প্ৰজ্বলন কৰিছোঁ। গতিকে আমি ধিক্কাৰ দিছোঁ যে এনেকুৱা সন্ত্ৰাসবাদ এনেকুৱা নিৰীহ মানুহৰ ওপৰত এনেকুৱা আক্ৰমণ যাতে শেষ হৈ যায় আৰু চৰকাৰৰ ফালৰ পৰা যে কঠোৰ হাতেৰে যাতে দমন কৰিবৰ কাৰণে চেষ্টা কৰে। এইটো আমাৰ ফালৰ পৰা অনুৰোধ আৰু সন্ত্ৰাসবাদে যাতে এনেকৈ বিয়পাব নোৱাৰে শান্তিকামী ৰাইজৰ মাজত। গতিকে সেইটো আমি কামনা কৰিছোঁ আৰু আমাৰ যিসকল শ্বহীদ হৈ গ'ল তেখেতসকলৰ যাতে শান্তি থাকে তেখেতসকলৰ যাতে স্বৰ্গস্থান লাভ পায় ইয়াৰ কাৰণে আমি কামনা কৰিছোঁ। চাওক, এইটো সমাধানৰ এটা ৰাস্তা নহয়। কোনোবা নিৰ্দোষী মানুহক তেনেকৈ গুলীচালনা কৰি কোনোবা এটা সমস্যাৰ সমাধান নহয়। গতিকে যিকোনো সমস্যা সমাধান এক্ৰছ দ্য টেবল আলোচনা কৰিব লাগিব। সমস্যা কি আছিল আৰু সেই সমস্যাবিলাকো জীয়াই থাকিবৰ কাৰণে চেষ্টাও কৰিব নালাগে। গতিকে এইটো সমাধানৰ এটা সূত্ৰ নহয়। যদি দুখন ৰাষ্ট্ৰৰ মাজত যদি কিবা এটা বিবাদ আছে সেইটো আলোচনাৰ মাধ্যমেৰে শেষ কৰিব লাগে। এইটো সাধাৰণ মানুহৰ আমাৰ এইটো কামনা।